মন্দিৰৰ পৰা আহি চালো এই দৃশ্য আৰম্ভণিৰ পৰা ব্লগটো আৰম্ভ কৰো। নমস্কাৰ গাইস, মই সুস্মিতা। যেহেতু আজি সোমবাৰ, যোৱা সোমবাৰে মই বালাজী টেম্পললৈ ফুৰিবলৈ গৈছিলো। আগৰ মিনি ব্লগবোৰ চালে আপোনালোকে গমে পাব মই গুৱাহাটীত হঠাৎকৈ আহিছিলো। যিহেতু মই হঠাৎকৈ আহিছো গুৱাহাটীত, তাৰ কাৰণে ভাবিছো অলপ ফুৰি লওঁ বুলি। ফ্ৰেণ্ডৰ ৰুমৰ পৰা বালাজী টেম্পল মাত্ৰ 10 টকা ভাড়া। যিসকলে গুৱাহাটীত বসবাস কৰে তেওঁলোকেতো নিশ্চয় এদিন না এদিন হলেও আহিছেই। মোৰ ফাৰ্ষ্ট টাইম বুলি কথা নাই, মই আগতে আহিছো, কিন্তু মন্দিৰ বুলি ক'লে মনত এটা শান্তি অনুভৱ হয়। আৰু আপোনালোকে জানেনে গাইস, আজিকালি মোক ইমানে মনটো বেয়া লাগি থাকে, সাবস্ক্ৰাইবাৰে নামাৰে। হয়তো মোৰ ভিডিঅ' ভালে নহয় নেকি, আপোনালোকে সাপোৰ্টে নকৰে। যদি আপোনালোকক মোৰ ভিডিঅ'বোৰ ভাল লাগে, সাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। বৰ্তমান আমাৰ পূজা হৈ গ'ল গাইস, আৰু মোৰ লগৰজনী আহিছে, কিন্তু ফেচ ৰিভিল কৰিব নোখোজে। আপোনালোকে জানে, মই ব্লগত আগতে কৈ দিছিলো। এনেকুৱা প্ৰব্লেম চাগে সকলো ব্লগাৰৰ লগতে হয়। বাদ দিয়ক, মই এটা দুটা ৰিল শ্বুট কৰি ললো। এতিয়া আমি বাহিৰলৈ যাম। পূজা হৈ গ'ল, ফটোশ্বুট হৈ গ'ল, এতিয়া আমি ৰুমত যাম গাইস। তাৰ আগতে আমি আহিছো আইচক্ৰীম খাব কাৰণে। এইয়া চাইছে নহয় মোৰ লগৰজনী, ইমান লাজ তথাপি মই তাক কেমেৰাত লৈছো। যি হ'ব। ৰুমত যোৱাৰ আগত আমি আহিছিলো বজাৰলৈ। তাত আমি দেখা পালো সৰু এটা ল'ৰা মাছ কাটি আছে। সৰু বয়সত এইবোৰ কাম ভাল নে বেয়া, কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ আহিছো।